হেল্ল' গাইজ, আকৌ আহি গ'লোঁ নতুন এটা ভিডিঅ'লৈ। যিহেতু কৈছিলোঁৱে মই নেক্সট পাৰ্টত বিয়া আৰু জোৰোণৰ কিছুমান ভিডিঅ' দিম বুলি। আৰু এয়া জোৰোণৰ মেকআপ কৰি আছে, কেনেকুৱা লাগিছে জনাব। সম্পূৰ্ণকৈ দেখাম বাৰু। আৰু অলপ তাৰে মই কিছু অংশ ভিডিঅ' কৰি ৰাখিছিলোঁ। বহুত বেছি কৰা নাই ভিডিঅ', আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু এইফালে কইনাৰ মেকআপ কৰা হৈ গ'ল। তাৰপৰা ময়ো ক'লোঁ বাজনীক বোলো মোৰো চুলিখিনি কিবা এটা কৰি দিয়াচোন, বৰ জিংজিঙা দেখাই আছে, মেলি থাকিলেও বেয়া দেখে। তাৰপৰা বাজনী এইফালে কাটা এটা মাৰি লৈছে, আৰু এইফালে কৰি আছে কাৰ্লি। আগে পিছে কেতিয়াও কৰি পোৱা নাই, কি হয় নাজানো চুলিখিনি। আৰু এয়া হৈ গ'ল মোৰ চুলিখিনি কাৰ্লি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে ভকতসকলে নাম লৈ আছে। মই শেষৰ সময়কণতে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপৰা এইফালে জোৰোণো আহি পালেহি, আৰু কিবা কিবি নিয়ম নীতি কৰিব, তাৰ পাছতহে ভিতৰলৈ আহিব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। কেনেকৈ বিয়াখন গ'ল, কি কৰিলোঁ, কি হ'ল, সকলোবোৰ দেখাই যাবলৈ চেষ্টা কৰিম। ব'লক তেনেহ'লে ভিডিঅ'টো চাওঁ।
আৰু সেইফালে জোৰণি দি আছে আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো নকৰিলোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু এইফালে আমি খাবলৈ আহি গ'লোঁ খাই মেলি লওঁ লাহেকৈ সন্ধিয়াও হৈ আহিলে জোৰণি গ'ল আৰু কইনা নোৱাবৰ কাৰণে সেয়া পানী তুলিবলৈ গৈ আছে দেই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে পানী তুলি আহিলে আৰু এতিয়া কইনা নোৱাবৰ কাৰণে নি আছে আৰু সেইখিনি মই ভিডিঅ' নকৰিলোঁ এইফালে চব্জি কথা লাগিলোঁহি পূৰা একদম চব্জি কাটি আছোঁ কটাৰীখন যিমানহে অকণমানেই একদম হাত বিষাই গ'লগৈ মোৰ ৰঙালাও কাটি আৰু এইফালে মই চব্জি কাটি থাকোঁতে এইফালে কইনা নোৱাই মেলি আনি এইফালে সজাই আছে আৰু ভাবিছিলোঁ মই বিয়াৰ ভিডিঅ'খিনি এইটো ভিডিঅ'তে লগাম বুলি কিন্তু নোৱাৰিলোঁ লগাবলৈ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু নেক্সট ভিডিঅ'ত মই বিয়াৰ ভিডিঅ'খিনি লগাম আকৌ নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম আজিলৈ বাই বাই